হাই বন্ধু বান্ধৱীসকল, মই মিতালী মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ঢেকীয়াখোৱা বৰ নামঘৰলৈ যাওঁ, যোৰহাটত আছে। মই আপোনালোকক দেখুৱাই আছোঁ। এয়া আমি যাবলৈ ওলাইছোঁ ঢেকীয়াখোৱা বৰ নামঘৰলৈ। আমি যাওঁ। দেৰগাঁও চাৰিআলি পালোঁ। ইয়াৰ পৰা কেইঘণ্টা লাগে? 1 ঘণ্টা। ইয়াৰ পৰা আমাৰ 1 ঘণ্টা লাগিব। নিঘেটিং মন্দিৰ ৰাস্তাটো ইফালে যায়। মই আপোনালোকক দেখুৱাই দি আছোঁ। এদিন আহিম ভালকৈ দেখুৱাবলৈ। এইটো নহয় জানো ৰাস্তাটো? ইফালেদি নিঘেটিং মন্দিৰ যায়। দোকানতে পাই গ'লোঁ আমি। চাওঁ, ভালকৈ দেখাবলৈ পোৱা নাই। এতিয়া আমি যোৰহাট ডিষ্ট্ৰিক্ট পালোঁ। আমি তেল ভৰাবলৈ সোমালোঁ। যোৰহাট টাউন সোমাম এতিয়া আমি। যোৰহাট টাউনত অলপ টাইম ৰ'ব লাগিব। যোৰহাট টাউন পাই গ'লোঁ। যোৰহাট টাউনত অলপ টাইম ৰ'ম, আমাৰ কাম এটা আছে। ঢেকীয়াখোৱা বৰ নামঘৰ গেটখন পালোঁ। এতিয়া আমি গৈ আছোঁ। আমি ঢেকীয়াখোৱা বৰ নামঘৰ আহি পালোঁ। আমি চাকি ধূপ ল'লোঁ। এতিয়া আমি মন্দিৰলৈ যাওঁ। আমি চাকি ঘৰলৈ আহি আছোঁ চাকি জ্বলাবলৈ। ইয়াত চাকি জ্বলাই। সকলোৱে চাকি জ্বলাই আছে। আমি চাকি জ্বলাই লওঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 1450 শকত দিহা নদীৰ কাষত এই স্থানত ভৰি থোৱা মূৰাভাগ। এভাগ ভৰি থোৱা মূৰাভাগ 1450 শকত দিহা নদীৰ কাষত মাধৱদেৱে এই মূৰাভাগত ভৰি ধুইছিল। বহুত ধুনীয়া নামঘৰটো, আপোনালোকে সকলোৱে আহিব পাৰে।
মই যাবলৈ ওলাইছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ